আপোনালোকে দেখা পাই আছে যেতিয়াই সুযোগ পাইছোঁ কুৱেশ্যন আৱাৰত আমাৰ সমষ্টি তথা BTC অঞ্চলৰ বা অসমৰ ৰাইজৰ কাৰণে প্ৰশ্ন কৰিবলৈ যত্ন কৰিছোঁ আৰু সেই সমস্যাবিলাক সমাধান কৰিবলৈ মই যত্ন কৰি আছোঁ। আজি আপোনালোকে সকলোৱে জানে যে এই বৰ্তমান যুগটোত ডিজিটেলৰ যুগত আমাৰ জীয়াই থাকিবলৈ আমাৰ যেনেকৈ অক্সিজেনৰ প্ৰয়োজন হয়, পানীৰ প্ৰয়োজন হয়, এই জীয়াই থাকিবলৈ বৰ্তমান সময়ত এনেকুৱা হৈছে ডিজিটেলৰ যুগত আমাৰ নেটৱৰ্কৰ খুব প্ৰয়োজন, ইণ্টাৰনেট সেৱাৰ খুব প্ৰয়োজন। সেই ক্ষেত্ৰত মোৰ সমষ্টিতে এনেকুৱা বহু ঠাইত আছে য'ত এতিয়াও ইণ্টাৰনেটেৰে সেৱা নাই, য'ত মোবাইল নেটৱৰ্ক নাপায়। তাৰ কাৰণে ৰাইজে যথেষ্ট অসুবিধাত ভোগ কৰিবলগীয়া। তাতকৈ ডাঙৰ সমস্যা আমাৰ যিসকল পৰিষদৰ MCLA EM সকল থাকে, সেই ঠাইখিনি হৰিণাগুৰি বুলি কয়, খুব এটা সুন্দৰ ঠাই, তাতে নেটৱৰ্কৰ বহুত অসুবিধা আৰু ৰাইজে জনপ্ৰতিনিধিসকলক ফোন কৰিলে তাতে নাপায়। তো তাৰ কাৰণে মই আজিৰ সদনৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে সোনকালে সেই ব্যৱস্থাপনাটো কৰিব লাগে, কাৰণ জনপ্ৰতিনিধিসকলে যিটো ঠাইত থাকে সেই ঠাইটোত ৰাইজে সহজে মোবাইল ফোনত পাব লাগে আৰু মই ভাবোঁ খুব সোনকালে এই সমস্যাটো সমাধান কৰিব। ঠিক একেদৰে যেনেকুৱা আজি MLA সকলে কোৱাৰ্টাৰ পোৱা নাই বহুতে, এই ক্ষেত্ৰতো মই ব্যৱস্থা ল'বলৈ খুব সোনকালে অনুৰোধ জনাম, কাৰণ MLA সকলেও কোৱাৰ্টাৰ পাবলৈ পালে খুব ভাল হয় বুলি মই ভাবোঁ। তো সমষ্টিৰ যিবিলাক সমস্যা আছে একেলগে বিধানসভাৰ পবিত্ৰ মজিয়াত থাকি প্ৰশ্ন কৰিবলৈ যত্ন কৰি আছোঁ আৰু ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবলৈ মই যত্ন কৰি আছোঁ।